মই ভনিমাই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো ভনিমাছ কিচেনলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই কোমোৰাৰ সৈতে হাঁহৰ মাংস বনাম বুলি ভাবিছোঁ। মইনো কেনেকৈ কোমোৰাৰ সৈতে হাঁহৰ মাংস বনাম আপোনালোকক সুধিব। বলক তেতিয়াহ'লে দেৰি নকৰি আজি ৰেচিপিটো আৰম্ভ কৰোঁ। জাগে ভাবি তোমাক নিজৰ ভাবি তোমাক নিজৰ। এয়া মই লৈছোঁ হাঁহৰ মাংস। হাঁহৰ মাংসত দিবৰ কাৰণে এয়া মই আদা, নহৰু, জালুক আৰু জলকীয়া পিচি লৈছিলোঁ, সেইখিনি ইয়াতে দি ল'ম। এতিয়া সোৱাদ অনুসৰি নিমখ দি ল'ম, হালধি গুড়ি দি ল'ম আৰু এয়া প্ৰায় এচামুচমান জিৰা গুড়ি দি লৈছোঁ। ইয়াতে মিঠাতেল দি ল'ম। এইখিনি মই ভালদৰে মিহলাই ল'ম। এতিয়া এইখিনি মই ঢাকন দি প্ৰায় 1 ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিম। হাঁহৰ মাংস বনাবৰ কাৰণে এয়া মই কেৰাহী বহাই দিছোঁ। কেৰাহী গৰম হৈছে, মিঠাতেল দি লৈছোঁ। এয়া মোৰ তেল গৰম হৈছে, মই দুটা তেজপাত দি লৈছোঁ আৰু দুটা শুকান জলকীয়া দি লৈছোঁ। মই কাটি লোৱা পিঁয়াজখিনি ইয়াতে দি ল'ম। ইয়াতে মই অলপ হালধি গুড়ি দি ল'ম। তাৰপিছত এয়া মই অকণমান আধা চামুচমান মিট মছলা লৈছোঁ, সেইখিনিও ইয়াতে দি লৈছোঁ। এয়া মই আদা, নহৰু আৰু জলকীয়া পিচি লৈছিলোঁ, সেইখিনিও ইয়াতে দি লৈছোঁ। আকৌ অলপ মই ভাজি ল'ম এইখিনি। এইখিনি মই প্ৰায় 10 মিনিটমান সময় ভাজি ল'লোঁ। এতিয়া মই এই হাঁহৰ মাংসখিনি ইয়াতে বহাই দিম। মই গেছৰ জুইকুৰা বঢ়াই মাংসখিনি প্ৰায় 15 মিনিটমান সময় ভাজি ল'ম। মাংস যিমানেই ভাজা হয় সিমানে টেষ্টি লাগে খাবৰ কাৰণে। হাঁহৰ মাংসখিনি মই গেছৰ জুইকুৰা বঢ়াই প্ৰায় 15 মিনিটমান সময় ভাজি ল'লোঁ। এতিয়া মই ইয়াৰে গেছৰ জুইকুৰা কমাই দিম আৰু প্ৰায় 10 মিনিটমান সময়ৰ কাৰণে ঢাকন লগাই থৈ দিম। চাই লওঁ, প্ৰায় 10 মিনিটমান সময় ঢাকন দি ৰাখিছিলোঁ। এতিয়া গেছৰ জুইকুৰা বঢ়াই দিম। কিছু সময় এনেকৈ আকৌ ভাজি ল'ম। ঘি দি ল'ম। এচামুচ ঘি দি লৈছোঁ ইয়াতে মই। ঘি দিলে গোন্ধটো বহুত ধুনীয়া আহে। পেলোৱা আলু আৰু কোমোৰা দি ল'ম। সিজিবৰ কাৰণে আকৌ ঢাকন দি লৈছোঁ আৰু গেছৰ জুইকুৰা কমাই দিছোঁ। আকৌ এনেকৈ 10 মিনিট সময় ভাজি ল'ম মই। এয়া গৰম মছলা, দালচেনি, ইলাচি আৰু লং থেতেলাই লৈছিলোঁ, সেইখিনি ইয়াতে দি ল'ম। এইখিনি দি মই কিছু সময় আকৌ ভাজি ল'ম। মই গেছৰ জুইকুৰা বঢ়াই ৰাখিছোঁ। হাঁহৰ মাংসখন হৈ গ'ল, পুৰা বন্ধ কৰি দিছোঁ। যদি মোৰ কোমোৰাৰ সৈতে হাঁহৰ মাংস ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা